यात्री कृपया ध्यान दें गाड़ी क्रमांक 1280 सुपरफास्ट समिता एक्सप्रेस थोड़ी ही देर में प्लेटफॉर्म क्रमांक 3 पर आ रही है। Ada. Ada lock. Dada. আজি বৰ ৰোমান্টিক নেকি? মোবাইল চাইছে গান গাই আছে যে ৰোমান্টিক নাই ৰে সব তাইৰ লগতে গুচি গ'ল তাই কোন তাই তৰা তৰা কোনটো তৰা আবে নাম তৰা দাদা শুনক না আজি আপোনাৰ লাভ ষ্টৰী শুনিম কওক না দাদা আমাৰ এলেকাৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী আছিল তৰা আকাশৰে তৰা চিঙিব পৰা হয় তোমাকে দিলো হয় চিঙি মোৰো মন জানা সোণাৰু ফুলিয়া তোমাতে বিলীন পৃথিৱী আকৌ এবাৰ সোধাব প্ৰণয়ৰ দুৱাৰ খুলি আকৌ এবাৰ সোধাব ভাল পোৱা কিমান বুলি মেৰা প্যাৰ আশিকি ৰশনি আকাশৰে তৰা চিঙিব পৰা হয় তোমাকে দিলো হয় চিঙি দাদা তাৰপিছত চকুতে দেখো সপোন তোমাৰ দুবাহুতে অ কোৱা না গুপুতে ৰখা কথাবোৰ খুলি আকৌ এবাৰ সোধাম প্ৰণয়ৰ দুৱাৰ খুলি আকৌ এবাৰ সোধাম ভাল পোৱা কিমান বুলি मेरा प्यार आशिकी रोशनी আকাশৰে তৰা চিঙিব পৰা হয় তোমাকে দিলো হয় চিঙি
দাদা সব ঠিকেই আছিল যদি তৰা কিয় আপোনাক এৰিলে চিকু তই জাননে মই ডন কিয় হ'লোঁ নাজানো দাদা ডাঙৰ ডাঙৰ মাৰ্ডাৰ ৰবাৰী কিডনেপ কৰিছিল হ'বলা কিন্তু বহুত ভাল পাওঁ মই দাদা আপোনাক যেনেকৈ মুন্না ভাই চাৰ্কিট হিট আছিল তেনেকৈ এই ৰাণা আৰু চিকু হিট হ'ব লাগিব দাদা নামে দিয়া ধৰা দিয়া পলকতে নিদিবানি ৰাখাম বুকুতে তুলি আকৌ এবাৰ সোধাম প্ৰণয়ৰ দুৱাৰ খুলি আকৌ এবাৰ সোধাম ভাল পোৱা কিমান বুলি You are my love, my trust and destiny আকাশৰে তৰা ছিঙিব পৰা হয় তোমাকে দিলো হয় ছিঙি মোৰো মন জানা ওনাৰো ফুলিয়া তোমাতে বিলীন পৃথিৱী শুনা এইডাল মোক আইতাই দিছিল প্ৰতিটো সুখ দুখৰ লগৰী হোৱাৰ প্ৰতিশ্ৰুতিৰে এইডাল মই তোমাক দিলোঁ অবে প্ৰেম কৰা আগতে নিজকে ছোৱালীজনীৰ লগত মিলাই তোল বাদ দিয়া দাদা ইয়াক দুচাটমান লগাই দিলে ই ঠিক হৈ যাব ঐ ভিক্ষাৰী মোৰ ভনীক তই কি কৰি খুৱাবি তোৰ নিচিনা ভিকহু এটা মোৰ ঘৰৰ কুকুৰটোৰ লগত মিতিৰ হ'ব নিদিওঁ তাইক মই ৰাণী কৰি ৰাখিব নোৱাৰিব পাৰোঁ কিন্তু সুখত যে ৰাখিম তাত কোনো প্ৰশ্নই নাই চুপ বহুত হ'ল ধেমালি এতিয়া হ'ব আচল যুদ্ধ চালা ভিক্ষাৰী ইস দাদা আপোনাক ইমান ডাঙৰ ডন ভাবিছিলোঁ আপোনাক এটা হাতি সেই পথাৰত দলিয়াই দিলে লাজ পাইছোঁ দাদা লাজ পাইছোঁ কি ডনহে আপুনি কি ডন ধুই এই ঘটনাটোৰ পিছত মই বুজিলোঁ এই প্ৰেমে মোৰ মৰম নলয় মোৰ জীৱনহে ল'ব আৰু সেইকাৰণে মই তাৰ পৰা ইমানেই দৌৰিলোঁ কিমান দৌৰিলোঁ মই নিজে নাজানো আৰু তেতিয়াৰ পৰাই সেই 11খন গাঁৱৰ লগতে তৰাৰ ককাইক কেইটাইও মোক ধৰিবলৈ বিচাৰি ফুৰিছে আৰু তেতিয়াৰ পৰাই মই হৈ পৰিলোঁ ডন কাৰণ আমি সকলোৱে জানো
डॉन को पकड़ना मुश्किल ही नहीं नामुमकिन है নাই 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 দাদা আপোনালোকৰ আৰু নহ'ব আপুনি এটা ফিনিচিংটো কমেডিয়ে কৰি দিয়ে ডন হ'ম বুলি ভাবিছিলোঁ আপুনি মনটো বেয়া লগাই দিলে अबे सिकू जीवन को दुदिनिया एन्जॉय कर मुठते नो नेगेटिविटी ओनली पॉजिटिविटी जिंदाबाद प्रथम प्रेम যত নকিয়াটা আৰম্ভ লুকাই চুৰ কৰি মেছেজ কৰাৰ কি যে আনন্দ সৰু এটি দুটি কথাত অভিমানৰ লুকা ভাকু বেয়া লাগে যত তাই কয় গুটাই তাই লাভ ইউ পাপাৰ মোবাইল হয় ৰিপ্লাই নকৰিবা আৰু এটি মনৰ দুটি মাতে কথাৰ হেক নাই দিন ৰাত চিৰাই আছিলোঁ প্ৰেমৰ চাত কাৰো যেন কথাই নালাগে গাত পঢ়া শুনা ৰাস্তাত মেলিছিলি ফাট লাগি আছিলোঁ তেতিয়া এটাই কথাত তুমি নাখালে মই কিন্তু নাখাওঁ ভাত